তৰুৱা কদম এবিধ গুল্মজাতীয় উদ্ভিদ। কাঁইটযুক্ত চিৰলি চিৰলি পাতৰ তৰুৱা কদম ফাগুন মাহত হালধীয়া ৰঙেৰে ফুলি উঠে। বতাহত বিয়পি পৰে তৰুৱা কদমৰ মধুৰ সুগন্ধ। জনমানসত তৰুৱা কদমক লৈ লোকবিশ্বাস, লোককথাৰ আজিও প্ৰচলন আছে। তৰুৱা কদমক লৈ চুতীয়া লোকসমাজত এটা খুব সুন্দৰ আখ্যানৰ প্ৰচলন আছে। আখ্যানটোৰ মতে, যেতিয়াই তৰুৱা কদম ফুলে তেতিয়াই এগৰাকী প্ৰেমৰ দেৱীয়ে নাও লৈ উজাই আহে। প্ৰেমৰ দেৱীয়ে নাৱত প্ৰেমৰ শইচ কঢ়িয়াই আনে আৰু দুয়োপাৰে প্ৰেমৰ শইচ ছটিয়াই যায়। যিবোৰ ডেকা গাভৰুৰ গাত এই প্ৰেমৰ শইচ পৰে তেওঁলোকৰ গাত বেইতালম্ভে আৰু অতি সোনকালে বিবাহ পাশত আবদ্ধ হয়। আৰু যিবোৰ ডেকা গাভৰুৰ গাত এই প্ৰেমৰ শইচ নপৰে তেওঁলোক অবিবাহিত হৈ থাকি যায়। লগতে যিসকল বিবাহিত পুৰুষ মহিলাৰ গাত প্ৰেমৰ শইচ পৰে তেওঁলোকে অতি সোনকালে সন্তানৰ মুখ দেখিবলৈ সক্ষম হয়। আৰু যিসকলৰ গাত প্ৰেমৰ শইচ নপৰে তেওঁলোক সন্তান লাভৰ পৰা বঞ্চিত হয় বুলি আখ্যানটোত উল্লেখ আছে। বাহিৰা বস্তু যেনে দেওভূতি পিঠাটোৰ কাৰণে ৰেহাই পায় বুলি পেলাই তৰুৱা কদম প্ৰতিমুখত ইপাৰে এজোপা সিজোপা এজোপা আকৌ ককাহঁতে কোৱা কথা আমি শুনি পাওঁ। আৰু কিবা ঔষধি গুণো আছে বুলি কয়। তাৰপিছত তাৰ উপৰিও যদি অন্য কিবা তাৰ প্ৰাথমিক হেৰি আছে নাজানো। তৰুৱা কদম দাঁতৰ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ কাঠ পুৰি তাৰ এঙাৰেৰে দাঁত মাজিলে ভাল হয় বুলি জনা যায়। আয়ুৰ্বেদিক দাঁত মাজিব পৰা মলমত তৰুৱা কদমৰ ব্যৱহাৰ হয়। প্ৰসূতি ৰখা কক্ষৰ দৰ্জাত তৰুৱা কদমৰ ঠানি ৰখাৰ নিয়ম আছে। তৰুৱা কদম উৰহৰ উত্তম ঔষধ। উৰহ হোৱা স্থানত তৰুৱা কদম থলে উৰহ পলায়। বহুতে পাৰৰ বাঁহত তৰুৱা কদমৰ ঠানি থয়। বিশ্বাস কৰা হয় পাৰৰ বাঁহত তৰুৱা কদমৰ ঠানি থলে সাপ নাহে। মহিলাসকলৰ পিৰিয়ডৰ সময়ত পেট বিষালে তৰুৱা কদম গছৰ বাকলিৰ ৰসটো উলিয়াই লগত ৩টা বা ৫টা জালুক দি খালে ভাল ফল পোৱা যায়। কটাঘাত কেতিয়াবা মাখিয়ে কণী পৰাৰ ফলত পোকৰ সৃষ্টি হয়। এনেদৰে পোকৰ সৃষ্টি হ'লে নাৰিকল তেলৰ লগত তৰুৱা কদমৰ ছাল খুন্দি লগালে পোক মৰে বুলি জনা যায়।